Hello everyone, দেওপুৰীয়া ভাত সাজৰ লগতে মটনৰ এটা সিম্পল আৰু কম সময়তে বনাব পৰা ৰেচিপি লৈ আহিলোঁ। গোটা মছলাখিনি তাৱাখনতে সেকি লৈ খুন্দি ল'লোঁ। আনফালে মটনখিনি নিমখ, হালধি আৰু খুন্দি ৰখা আদা নহৰু পেষ্ট দি মেৰিনেট কৰি ৰাখিলোঁ আধা ঘণ্টাৰ বাবে। আনফালে আলু কেইপিচ ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিলোঁ। এইখিনি তেলতে দুটা ডাঙৰ চাইজৰ পিঁয়াজ ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু খুন্দি ৰখা আদা নহৰু পেষ্ট দিছোঁ। এতিয়া মটনখিনি দি দিম আৰু অকণমান ৰেড চিলি পাউডাৰ আৰু খুন্দি ৰখা মছলাখিনি দি দিছোঁ। এইখিনি পানী শুকাই যোৱালৈ ভাজি থাকিম। ক'বলৈ পাহৰিছিলোঁ, আজি মটন বনাম কুকাৰত। এয়া দেখিছেনে, পানীখিনি প্ৰায় শুকাই আহিছে। এতিয়া এইখিনি দি দিম কুকাৰত আৰু ভাজি ৰখা আলু কেইপিচ দি দিলোঁ, লগতে দুকাপ পানী দিছোঁ। যদি হাতত সময় কম থাকে এনেদৰে মটন বনাই খাই চাব, খুব টেষ্টি হয় খাবলৈ। এতিয়া মই ইয়াতে 5টা চিটি মাৰিম। এয়া ৰেডি হৈয়ে গ'ল মটন। দেওবৰীয়া ভাত সাজ সজাই লৈ আহিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।